এভৰিৱান আপোনালোকৰ সকলোৱে মোৰ চেনেল উমাছ ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে আছে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ ভালেই। দুপৰীয়া হৈ গ'ল, এতিয়া মই ভাত বনাম আৰু ভাত বনাব লৈছোঁ আৰু বনোৱা নাই। আৰু মই আজি কি বনাম কি নাই আপোনালোকক নিশ্চয় দেখা যাম। বহুত দিন হ'ল আপোনালোকৰ লগত কোনো ৰেচিপি শ্বেয়াৰ কৰা নাই, কিন্তু আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিম। আজি মই বনাম মাছ, আৰু মাছ মই কি ধৰণত বনাম চিম্পলকৈ আপোনালোকে চাই গৈ থাকিব স্কিপ নকৰাকৈ। আৰু কি ধৰণত বনালোঁ আপোনালোকে নিশ্চয় চাই যাব, আপোনালোকে সহজতে বনাই খাব পাৰিব। বলক তেন্তে আজি কি বনাইছোঁ মই আপোনালোকক দেখুৱাই যাম। ফ্ৰিজত এনেকৈ থৈ দিছিলোঁ মাছ, ধুই মেলি হালধি নিমখ সানি মেলি থৈ দিছিলোঁ। এতিয়া মই ফ্ৰাই কৰিম। মাছ ফ্ৰাই হৈ আছে, মাছখিনি ফ্ৰাই কৰি লোৱা হয়। মাছখিনি অলমষ্ট ফ্ৰাই হৈ গ'ল, এতিয়া ওলাই দিওঁ। মাছৰ পেষ্টখিনি মই ৰেডি কৰিব লাগিব। তাৰ বাবে মই পিঁয়াজ কাটি লৈছোঁ, বিলাহী, কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ, আদা আৰু ধনিয়াখিনি লৈ লৈছোঁ। এতিয়া গোটেইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। বনাইছোঁ জালুকীয়া মাছৰুম মাছ, আৰু মাছৰুম অৰ্গেনিক মাছৰুম হয়, আমাৰ ইয়াতে পোৱা যায়। ফোন কৰিলে ভণ্টি এজনীয়ে দি থৈ যায়। মই এনেকৈ বাছি মেলি কালিয়ে ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া এইখিনি দি পিনি বনাম, বিৰাট ভাল লাগিব। আৰু মাছ বনাইছোঁ মই বাহু মাছ মই খাই বহুত ভাল পাওঁ। সেইকাৰণে মই বাহু মাছ আজি মাছৰুমৰ লগত বনাম। তেল গৰমে আছে, মই দিছোঁ জিৰা কেইটামান দিছোঁ, পিঁয়াজ দিওঁ, এইখিনি পেষ্ট, হালধি 1 চামুচ, লাল মিৰ্চ পাউডাৰ, ধনিয়া গুড়ি, এতিয়া দিওঁ জালুক গুড়ি। জালুকীয়া মাছ বনাইছোঁ যদি জালুক গুড়ি দিব লাগিব। আৰু জিৰা গুড়ি, এতিয়া দিওঁ নিমখ, ভজা হৈ গৈছে। এতিয়া মই এই মাছৰুমখিনি ইয়াত দি দিওঁ। পানী অকণমান দি দিওঁ, অকণমান দেৰি উতলিবলৈ।
মই যাব ওলাইছোঁ এতিয়া মই ৰেডি হ'ম আৰু ফ্ৰেছ মুখ চুখ ধোৱা নাই ধুম ফ্ৰেছ হৈ মেলি কাপোৰ পিন্ধি ওলাই যাম আৰু মোৰ লগত কোন যাব সেইটো মই আপোনালোকক নিশ্চয় দেখাম ক'ত যাম কি কৰিম নিশ্চয় মোৰ ব্লগত আপোনালোকে চাবলৈ পাব গৰম পৰিছে সেইকাৰণে কটনৰ এযোৰ কাপোৰ ওলাই লৈছোঁ এতিয়া এইটো পিন্ধিম আৰু ওলাই যাম আৰু ৰেডি হ'ম ফাইনেলি ৰেডি হ'লোঁ এতিয়া ৰেডি হৈ মেলি ৰৈ আছোঁ আৰু আহিব যাম নিবলৈ আহিব গৰম বিৰাট গৰম লাগিছে সেইকাৰণে কটনৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ বিৰাট আৰাম লাগিছে আহিলে এতিয়া যাওঁ ওলাই সোমাব লৈছোঁ আজন্তা কেফে মাৰ্কেটত আছে নতুন ৰেষ্টুৰেণ্ট খুলিছে লগতে আহিছে এয়া বাইদেউ দীপা বাইদেউ আমি নাৰী দিৱস বুলি আহিছোঁ হয় নাই বাইদেউ ওপৰতে আমি আহি বহিছোঁ এই অজন্তা কেফে বাইদেউ কি অৰ্ডাৰ দিব চাওঁ মেনুখন চাই আছোঁ চাই আছে ন কিবা আজি এনেই ভাল লগা কিবা খাম আৰু চিম্পলকৈ দুইজনীয়ে চইছত আমাৰ খোৱা আহি গ'ল ইয়াত চিকেন ফ্ৰাইড ৰাইচ চিকেন ম'ম' আৰু কফি দিছোঁ এইটো আমি লাষ্টত খাম বাইদেউ কওক কেনেকুৱা লাগিছে প্ৰথম ম'ম' খাইছোঁ ম'ম' টেষ্টটো ভাল লাগিছে খাই চাওঁ কেনেকুৱা লাগে মজা টেষ্টি ন বাইদেউ টেষ্ট লৈছে এতিয়া ফ্ৰাইড ৰাইচ টেষ্ট কৰি কেনেকুৱা লাগে তেতিয়া ভাল লাগিছে বাইদেউ মোকতো ভাল লাগিলে আপোনাক কেনেকুৱা লাগিলে ফ্ৰাইড ৰাইচ টেষ্টি কিন্তু হেৰিটো বেছি ভাল লাগে ম'ম' বেছি ভাল আছিলে খাই বৈ ওলালোঁ আৰু এতিয়া বাইদেউ কোনোবা চিনাকি ঘৰত আমি সোমাম অলপ দেৰি হয় নাই বাইদেউ তাত সোমাম অলপ দেৰি লেকচাৰ মাৰিব হেনো বাইদেৱে হয় নাই বাইদেউ তাৰপিছতে আমি লাহেকৈ ঘৰত যাম আৰু আজি একেবাৰে নাৰী দিৱস বুলি আমি ফুৰিয়ে আছোঁ আৰু ফুৰিয়ে থাকিম অজন্তা কেফেৰ পৰা ওলাই মেলি বাইদেউ চিনাকি ঘৰত সোমালোঁ অলপ দেৰি বহিলোঁ তাত অলপ বাইদেৱে খুব লেকচাৰ মাৰিলে আৰু তাৰপিছতে আমি অলপ সময়ত থকাৰ পাছতে আহিলোঁ আহি একেবাৰে আমি সোমাইছোঁ আগৰৱাল দা ঘৰত কি ক'ব কেনেকুৱা লাগিলে আমি নাৰী দিৱসত আপোনাৰ ঘৰ আহিছোঁ হেপী ওমেন্স ডে থেংক ইউ আপোনাক চেম টু ইউটো ক'ব নোৱাৰোঁ আৰু আছে আমাৰ লগত বীণা বাইদেউক মই হেপী ওমেন্স ডে বীণা বাইদেউ থেংক ইউ আপোনালোকৰ ঘৰত আজি আমি এনেকৈ হঠাৎ সোমালোঁ কেনেকুৱা লাগিলে আপোনাক বহুত ভাল লাগিছে আজিৰ দিনত সোমালে ভাল নালাগিব বাৰু সেইটো আজি আমি বীণা বাইদেউ আহিলোঁ আৰু আমি হঠাৎ সোমালোঁ কোনো প্লান নাছিলে আমি হঠাৎ সোমালোঁ ছাৰপ্ৰাইজ দিছোঁ আৰু কিন্তু ধুনীয়াকৈ কথা চথা পাতিছোঁ এতিয়া বীণা বাইদেৱে কি খুৱাই ক'ব নোৱাৰোঁ এতিয়া চাহ খাব লৈছোঁ বাইদেৱে চাহ বনাই দিছে ধুনীয়াকৈ আৰু হাতেৰে বনোৱা কিবা কিবি আজি স্নেক্স বনাইছিলে সেইখিনি দিছে আমি খাই আছোঁ উঠিলোঁ উঠাৰ পাছত বীণা বাইদেৱে কি আয়োজন কৰিছে মই আপোনালোকক দেখাম আমিয়ে আচৰিত বীণা বাইদেৱে আমাক একেবাৰে আদৰিবলৈ কি কৰিছে মই আপোনালোকক দেখুৱাইছোঁ বাৰু আপোনালোকে চাওক আৰু ছাৰপ্ৰাইজ আমিয়ে ছাৰপ্ৰাইজ হৈ গৈছোঁ দেখুৱাইছোঁ বাৰু আপোনালোকক স্পেচিয়েল ওমেন ডে বুলি বাইদেৱে গামোচা পিন্ধাইছে থেংক ইউ বাইদেউ বহুত ধন্যবাদ আপোনাকো বহুত শুভেচ্ছা থাকিল বিৰাট ভাল লাগিল একেবাৰে কিমান সন্মান দিছে আপোনালোকে নিজে দেখিছে আৰু একেবাৰে কান্দিব পৰা নাই আৰু ইমান মৰম বাইদেউক বহুত ধন্যবাদ বীণা বাইদেউ আমি ইয়াত আহিলোঁ আমি লগত বহুত ভাল লাগিছে বাইদেউ আজি আমি নাৰী দিৱসত আপোনালোকক সকলোকে নাৰী দিৱসৰ বহুত শুভেচ্ছা জনালোঁ আৰু নাৰী জিন্দাবাদ